নমস্কাৰ সকলোকে মোৰ ফেচবুক পেজ সব টিভিৰ ইউটিউব চেনেল সব টিভিলৈ স্বাগত জনাইছোঁ আৰু এটা বিশেষ ভিডিঅ' ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে। সেয়া হৈছে শিলচৰৰ কাটিগড়াৰ এখন স্কুল। তাত সাকিব আলম এটি দেৱশিশু সিদিনা এটা টিফিন বক্স খাই আছিলে। টিফিন বক্স খাই থাকোঁতে হঠাৎ ডিঙিত খাদ্য আবদ্ধ হৈ পৰে আৰু লগে লগে শিশুটিয়ে বহু সময় ধৰি লগৰ যিজন বন্ধু আছিলে সেই বন্ধুজনক ক'ব বিচাৰিছিল কিবা এটা, কিন্তু একো ক'ব পৰা নাছিল। কাৰণ সেই সময়ত যেতিয়া খাদ্যখিনি আবদ্ধ হৈ আছিলে, নিজৰ প্ৰাণটো বচাবৰ কাৰণে যিকোনো প্ৰচেষ্টা বহু সময় ধৰি শিশুটিয়ে নিজৰ ফালৰ পৰা চেষ্টা কৰিছিল যাতে খাদ্যখিনি ঠেলিব পাৰে, কিন্তু উপায়ন্তৰ হৈ একো কৰিব নোৱাৰিলে আৰু শেষত শিশুটি ঢলি পৰে। আৰু সেই সমগ্ৰ দৃশ্য কিন্তু CCTVত আবদ্ধ হৈ আছিলে। আৰু সেই সময়ত স্কুল কৰ্তৃপক্ষৰ লগতে স্কুলত যিসকলে চোৱা চিতা কৰে তেওঁলোকো আছিলে, কিন্তু তেওঁলোকৰ হেমাহিৰ কাৰণে বা তেওঁলোকে গুৰুত্ব নিদিয়াৰ কাৰণে হয়তো আজি সেই দেৱশিশুটোৱে আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে সেই দেৱশিশুটো এতিয়া হেৰাই গ'ল, তেতিয়া সকলোৱে এটা কথা উত্থাপন কৰিছে যে স্কুল কৰ্তৃপক্ষৰ হেমাহি। আচলতে স্কুল কৰ্তৃপক্ষৰ এটা দায়িত্ব থাকে, যেতিয়া শিশুসকলক লেজাৰ টাইম দিয়া হয়, ব্ৰেক টাইম দিয়া হয়, তেওঁলোকক ঘৰৰ পৰা টিফিন বক্স দিয়া হয় আৰু টিফিন বক্সটো সকলোৱে যাতে চেক কৰি মেলি যদিহে স্কুল কৰ্তৃপক্ষৰ দায়িত্বত থকা ব্যক্তিসকলে এবাৰ খুলি চায় বা এবাৰ চাই কি আনিছে কি অনা নাই, বা ঘৰৰ পৰা যদিহে টিফিন বক্স দি পঠিয়ায় সেই টিফিনতনো কি দিছে সেয়া অভিভাৱকে চোৱাটো দৰকাৰ। গতিকে বহুখিনি কথা থাকে, কিন্তু এনেকৈ যেতিয়া সেই সাকিব আলম নামৰ যিজন দেৱশিশু, সেই দেৱশিশুটোৱে কিন্তু আজি অকাল মৃত্যুক সাৱটিব লগা হয়। আৰু এনেকুৱা ধৰণৰ ঘটনা এটা পুনৰাবৃত্তি নহয় তাকে কামনা কৰিছোঁ। আৰু মই ভিডিঅ' দিবলৈ এটাই মাত্ৰ উদ্দেশ্য, এগৰাকী বাইদেউ খুব ধুনীয়াকৈ তেখেতে এটা ভিডিঅ' প্ৰস্তুত কৰিছিল আৰু সেই ভিডিঅ'টিত তেখেতে দেখুৱাইছে যে যদিহে ডিঙিত কিবা খোৱা খাদ্য লাগে তেতিয়া কি কৰিব। অৰ্থাৎ যেতিয়ালৈকে এম্বুলেঞ্চ আহি নাপায়, যেতিয়ালৈকে মেডিকেললৈ লৈ যোৱা নহয় বা মেডিকেলৰ ট্ৰিটমেণ্টৰ কাৰণে যেতিয়া লৈ গৈ থকা হয়, তেতিয়া কেনেকুৱা ধৰণৰ কি প্ৰচেছ তেওঁলোকে হাতত ল'ব বা কেনেকুৱা ধৰণৰ কি কৰিব, সম্পূৰ্ণ এই ভিডিঅ'টোত আপোনালোকে চাওক আৰু গম পাব। আৰু ভিডিঅ'টি সকলোৱে এবাৰ শ্বেয়াৰ কৰিব যদিহে ভিডিঅ'টি উপযুক্ত বুলি ভাবে, কাৰণ ময়ো ভিডিঅ'টি এইকাৰণে প্ৰস্তুত কৰিছোঁ যাতে সকলোৱে উপকৃত হয় এই ভিডিঅ'টিৰ পৰা আৰু যাতে এনেকুৱা ধৰণৰ ঘটনা দুনাই নহয়, সেয়াই কামনা কৰিছোঁ। আৰু আজি সেই দেৱশিশুটি নোহোৱা হ'ল, হয়তো আকৌ 2 এদিন পিছতে আকৌ এনেকুৱা ধৰণৰ ঘটনা এটা আমি শুনিবলৈ নাপাওঁ, কাৰণ সকলোৱে নিজৰ নিজৰ দায়িত্ব থাকে, সকলোৱে নিজৰ কামখিনিক যাতে শ্ৰদ্ধা কৰে আৰু এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয়। কাৰণ প্ৰত্যেকজন অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক স্কুললৈ পঠিয়ায় আৰু স্কুলত কি কৰিছে কি কৰা নাই তেওঁলোকে গম নাপায়। সেয়া কেৱল দায়িত্ব থাকে স্কুল কৰ্তৃপক্ষৰ হাতত, স্কুলত যিসকল ব্যক্তি থাকে তেওঁলোকৰ হাতত। গতিকে সৰু ল'ৰা ছোৱালী অকস্মাত কিবা এটা হোৱাটো স্বাভাৱিক। এয়া টিফিন বক্স খাই থাকোঁতে হওক বা খেলি থাকোঁতে হওক বা নতুবা শ্ৰেণীকোঠাৰ ভিতৰত যদিহে কিবা বদমাছিও কৰে, সেইবিলাকো যাতে সদায় মনত ৰাখে স্কুল কৰ্তৃপক্ষই। কাৰণ যেতিয়া অভিভাৱকে স্কুলত থৈ আহে তাৰপিছত কিন্তু দায়িত্ব স্কুল কৰ্তৃপক্ষৰ হাতত। গতিকে এই ক্ষেত্ৰত জগৰীয়া হ'ব স্কুল কৰ্তৃপক্ষই। আৰু আজি সেই দেৱশিশুটো প্ৰাণ হেৰুৱাবলগীয়া হ'ল সেই স্কুল কৰ্তৃপক্ষৰ হেমাহিৰ কাৰণে, কাৰণ CCTVত সম্পূৰ্ণ দৃশ্যবন্দী হৈ আছে আৰু সেই দৃশ্যত কিন্তু দেখা পোৱা গৈছিল স্কুল কৰ্তৃপক্ষৰ হেমাহি। তেওঁলোকে আওকাণ কৰিছিল যেতিয়া সেই ল'ৰাজনে সেই শিশুটিয়ে চটফটাই আছিলে, তেতিয়া কিন্তু ওচৰলৈ স্কুল কৰ্তৃপক্ষৰ কোনো মানুহ অহা নাছিল আৰু পিছত যেতিয়া শিশুটি ঢলি পৰে তাৰপিছত দৌৰাদৌৰি আৰম্ভ হৈছিলে। গতিকে এনেকুৱা ধৰণৰ ঘটনা এটা আৰু দুনাই নহওক তাকে কামনা কৰিছোঁ। আৰু সম্পূৰ্ণ এই ভিডিঅ'টি আপোনালোকে চাওক, বাইদেউগৰাকীয়েনো কি কৈছিল বা কেনেকৈনো সেই প্ৰচেছখিনি অৱলম্বন কৰিব লাগে, এনেকুৱা ধৰণৰ আকস্মিক কিছুমান যেতিয়া ঘটনা ঘটে তেতিয়া কি কৰিব। গতিকে ভিডিঅ'টি শেষলৈকে চাওক। দেখিলো বাচ্চাটোৱে কিবা এটা খাই আছে সিহঁতৰ শ্ৰেণী কোঠাত আৰু ডিঙিত কিবা এটা লাগি গ'ল। ডিঙিত কেতিয়া মেইনলি আমাৰ যোনটো এয়াৰৱে, মানে আপোনাৰ যোনটো মুখৰ পৰা যোনটো শ্বাস প্ৰশ্বাস লোৱাৰ মাজৰ যোনটো ৰাস্তা জেগাখিনি, সেইখিনিতে মানে বস্তুটো লাগি ধৰে, তেতিয়াহ'লে বাচ্চাটোৱে কথা পাতিব নোৱাৰা হৈ যায় বা উশাহ ল'ব নোৱাৰা হৈ যায়। তেতিয়া কি হ'ল, সি কথা পাতিব নোৱাৰিলে কাকো ক'বও নোৱাৰে। গতিকে ইয়াত আমি ভিডিঅ'টো দেখিলো যে বাচ্চাটোৱে কিবা এটা লাগিছে আৰু সি আঙুলিটো সুমুৱাই মেলি উলিয়াবলৈ চেষ্টা কৰিছে। এটা টাইমত বেছিকৈ সুমুৱাই সি ওচৰৰ ল'ৰাটোক ধৰি ক'ব বিচাৰিছে, কিন্তু ক'ব পৰা নাই, তাৰ মাতটো ফুটা নাই আৰু সি সৰি পৰিলে লাষ্টত। আৰু ইয়াত আৰু এটা কথা দেখা গ'ল যে কোনোবা এজনী আহিছে, বাচ্চাটোৱে সেই সময়তো কিমান ষ্ট্ৰাগল কৰি আছে, কিন্তু তেওঁ দেখি পোৱা নাই বস্তুটো, অৰ্থাৎ ইমানেই কথাত মজবুল আছিলে। আৰু ছেকেণ্ড কথা, সেই সৰু বাচ্চাটোৱে গম পোৱা নাই যে ইয়াৰ কিবা এটা হৈছে। ফাইনেলি কি হ'ল, লাষ্টত বাচ্চাটো সৰি
পৰিলে ইয়াত যেতিয়া ঢলি পৰিলে আৰু বাচ্চাকেইটা চাই কিবা ডিচিপ্লিন শিকোৱা হৈছে পটাপট আমাক কথা নকবি গতিকে সি অকণমান টাইম লৈহে কথা কৈছে বাচ্চাটো হৰি পৰোঁতে আয়াজনীয়ে গৈ বুটলি আহিছে বুটলি অনা দেখিলো যে আয়াজনী এনেকৈ বুটলি আহিছে এনেকৈ কি হ'ল অলৰেডি লাগি থোৱা বস্তুটো আহিছে এতিয়া আমি যদি এনেকৈ বাচ্চা লাগি ধৰে যদি আপোনাৰ এনেকৈ ফৰেইন বডি বা কিবা খোৱা বস্তু যদি চিপছ বা চকলেট বা যিকোনো ধৰণৰ ব্ৰেড পিচো লাগি যাব পাৰে তেতিয়া কি হ'ব লাগে ইমিডিয়েটলি আমি বাচ্চাটো প্ৰথম কি তাক এনেকৈ ওলোটাই পকাটো আপুনি থিয়কাই ল'ব পাৰে বা চকীটো থিয়কাই ল'ব পাৰে আপোনাৰ থিয়কাই ইয়াত আপোনাৰ 5টা ব্ল' দিয়ক এই স্কেপ আমাৰ এইখিনি বন আছে তাত 5টা ব্ল' দিয়ক এনেকৈ 3 4 5 আৰু এইটো ওলাই আহিব আৰু প্ৰথম কথা আছে কাহ যদি কৈছে কাহ মাৰিলেতো কেতিয়াবা ওলাই আহে কাহ নামাৰিলে আমি এই ব্লগকেইটা দিব লাগিব আৰু যদি সেই সময়তো তেতিয়াও ওলাই আহে তেতিয়া কি কৰিলে বাচ্চাটো এনেকৈ থিয় কৰাই এয়া বাচ্চাটোৰ ইয়াত এই ষ্টমাকটো মানে আপোনাৰ এই চেষ্টৰ বনডাল আমাৰ বুকুৰ বনডাল আৰু ইয়াৰ পেটৰ মাজৰ এইখিনি হাতটো থৈ মেলি ইয়াক এনেকৈ অলপ ঠাচ এটা দিয়ক তাৰপিছত আকৌ ব্ল' এটা দিয়ক তেতিয়া ওলাই আহিব যদি ঘুহি পাইছে তেতিয়াহ'লে আপোনাৰ কাফিং কৰি থাকিব দিয়ক এনেকৈ হ'লেহে আপোনাৰ বাচ্চাটোৰ যিটো বস্তু ওলাই আহিছে সেইটো ওলাই আহিব আৰু যদি আঙুলি সুমুৱাই দিব যায় তেতিয়া কি আমি চকু দেখি পোৱা নাই বস্তুটো কিহলৈকে আমি আঙুলিটো সুমুৱাই মেলি ক'ত কৈছে আৰু অকণ ব্লক কৰি দিব পাৰে তেতিয়া কিন্তু বাচ্চাটো লগে লগে মৃত্যু হ'ব যিটো এইটো বেবীটো আমাৰ ভিডিঅ'ত দেখা পালোঁ আৰু বেবী স্পেচিয়েলি চক চিপছটোতো দিবই নালাগে এনেও আপোনাৰ স্বাস্থ্যৰ কাৰণেও ভাল নহয় আৰু চকলেটো দিব নালাগে আৰু খোৱাৰ সময়তে বাচ্চাকেইটা পানী খাইছে নে নাই ভালদৰে বা খাওঁতে তেওঁলোকে কি বস্তু খাইছে আৰু খোৱাৰ পিছত তেওঁলোকৰ কিবা অসুবিধা হৈছে নেকি সেইখিনি একচুৱেলি চাব লাগে কাৰণ বেলেগ বাচ্চাইটো একো বুজি নাপায় মানুহখিনি ইমান সেই সময়ত কিন্তু মানুহখিনি একেবাৰে নেগলিজেঞ্চি তাত ধৰা পৰিছে গতিকে আয়া হওক বা টিচিং ষ্টাফখিনিয়ে হওক এই যোনখিনি আমাৰ এনেকুৱা বয়সৰ চিলড্ৰেনখিনি চাই আছে তেওঁলোকে কিন্তু প্ৰপাৰ ট্ৰেইনিং হেল্থৰ বিষয়ে স্পেচিয়েলি আপোনাৰ ফাৰ্ষ্ট এডৰ বিষয়ে প্ৰপাৰ ট্ৰেইনিং তেওঁলোকে ল'ব লাগে যাতে বেবীবিলাক বচাব পাৰে আৰু এয়া আছিল আজিৰ ভিডিঅ'টি পুনৰ লগ পাই অন্য ভিডিঅ' সৈতে ধন্যবাদ নিশাৰে নীলিমাকা চকুৱে কথা পতা এবাৰ ভাল পাওঁ বুলি কোৱা নাই